আমাৰ মাজত বহুতো আছে মানুহ যোনে ভাবে কি আমি এটা চাইল্ড এডপ্ট কৰিম, কিন্তু আপুনি যেনেকৈ তেনেকৈ চাইল্ড এডপ্ট কৰিব নোৱাৰে। চাইল্ড এডপ্ট কৰাৰ বাবে বহুতো নিয়ম নীতি আছে, আমাক সেই নিয়ম নীতিবোৰ মানি চলিব লাগিব। প্ৰথম নিয়মটো হ'ল যে যোনটো যি পেৰেণ্টছে চাইল্ড এডপ্ট কৰিব, সেই পেৰেণ্টছবোৰ ফাৰ্ষ্ট কথাটো হ'ল যে মেণ্টেলি, ফিজিকেলি আৰু ফিনান্সিয়েলি ষ্ট্ৰং হ'ব লাগিব। সিহঁতৰ হেল্থ ভাল হ'ব লাগিব, সিহঁতৰ পইচা পাতি থাকিব লাগিব আৰু সিহঁতে মেণ্টেলি ষ্ট্ৰং থাকিব লাগিব। ছেকেণ্ড কথাটো হ'ল যে এটা ছিংগল মহিলা, মানে এনেকুৱা মহিলা যোনে বিধৱা হয়, যোনে বিয়াই কৰোৱা নাই কেতিয়াও, যোনে ডাইভৰ্চ হৈছে, সেনেকুৱা ধৰণৰ মহিলাই ল'ৰা বা ছোৱালী দুয়োজনকে এডপ্ট কৰিব পাৰে। কিন্তু এটা ছিংগল মেল, অনলি মেল চাইল্ডহে এডপ্ট কৰিব পাৰিব। আৰু কোনোবা কাপলে যদি চাইল্ড এডপ্ট কৰে, তেতিয়াহ'লে সিহঁতৰ এজ গেপটো 25 ইয়াৰ্ছ হ'ব লাগিব। চাইল্ড আৰু ওৱান অফ দ্য কাপলৰ এজ গেপটো 25 ইয়াৰ্ছ হ'ব লাগিব। থাৰ্ড কথাটো হ'ল যে কোনোবা বুঢ়া ব্যক্তি, বহুত বুঢ়া হৈছে, বয়স হৈ গৈছে, তেওঁ বেছিভাগ টাইম বেমাৰত থাকে, তেওঁ সেনেকুৱা মানুহে এডপশ্যনত কোনো চাইল্ড ল'ব নোৱাৰে। ধন্যবাদ।